কৰি আছে বৰ্তমান মেকআপ কৰি আছে সকলো ভাৱৰীয়াকে তাৰপৰা এইফালে আপোনাৰ কৃষ্ণ মেকআপ কৰি আছে সেনাপতি মেকআপ কৰি আছে তাৰপৰা মই কৃষ্ণ তাৰপিছতে মেকআপ কৰি আছে আৰু এইবিলাক হ'ল মানে ভাৱৰীয়া ডাইখিনি দেখি কিবা লাগিছে একদম সৈন্যগণ লৈছে এটা এইটো দাইনৱ সৈন্যগণ আৰু এটা এইটো বগাই কি লৈছে এবাৰ কৈ থোৱা আছে ঠিক আছে আমাৰ এইফালে হ'ল কাৰ্তিক দেৱতা ড্ৰেছ দেখুৱাই থোৱা আৰু ইয়াৰ মত কিবা এয়া আমাৰ খিচ্চ এইজনো খিচ্চই হয় তাৰ এয়া হ'ল আমাৰ অসুৰৰ সেনাপতি হেল্ল' ফ্ৰেণ্ডছ বৰ্তমান মেকআপ কৰি হৈ গ'ল আৰু দেখিছে মানে পিছফালে মানুহ আছে আৰু মোৰ মেকআপ দেখিছে আপোনালোকে কিমান ধুনীয়া কৰিছে আৰু পিছতে মোৰ এটা ড্ৰেছ পোছাক আছে তাৰপিছত ড্ৰেছ পোছাকৰ ভিডিঅ' চাই লওক তাৰপিছত কেনেকুৱা লাগিছে ক'ব হেল্ল' ফ্ৰেণ্ডছ বৰ্তমান আপোনাৰ ড্ৰেছ চেছ পিন্ধি ল'লোঁ চুলিখিনি বাকী আছেগৈ দেখিছে কেনেকুৱা লাগিছে ক'ব আৰু এইফালে চাওক মানে ড্ৰেছযোৰ বহুত ধুনীয়া লাগিছে তাৰপৰা চুলিটো লগাবলৈ বাকী আছে আৰু মানে মণিবিলাক পৰা ধুনীয়াকৈ জিলিকিছে ভাল লাগিছে দেই ড্ৰেছযোৰ আৰু এইফালে আমাৰ কৃষ্ণ ওলাই আছে তাৰপৰা এইফালে চব ৰেডি হৈ গ'ল তাৰপৰা আৰু অলপ দেৰি পিছত আমাৰ ভাওনা আৰম্ভ হ'ব আৰু তাৰপৰা এতিয়া শিৱ দেখিছে হ'ব আৰু হেল্ল' বন্ধুসকল বৰ্তমান আপোনাৰ কৃষ্ণ শিৱ আৰু মুনিসকল ওলাই গ'ল তাৰপিছত এতিয়া মানে আমাৰ দেৱগণৰ প্ৰৱেশ আছে আৰু দেৱগণৰ প্ৰৱেশৰ কাৰণে দেখিছে মানে আমাৰ ইন্দ্ৰ তাৰপৰা ইন্দ্ৰৰ পিছত আপোনাৰ কাৰ্তিক আছে তাৰপিছতে মই আছোঁ মই আপোনাৰ মানে 3 নম্বৰত মই আছোঁ আৰু আমাৰ এতিয়া সুন্দৰ প্ৰৱেশটো আপোনালোকে উপভোগ কৰক বন্ধুসকল আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে ক'ব আৰু সম্পূৰ্ণ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থোৱা আছে লিংকটো আপুনি লিংকটো ক্লিক কৰি আমাৰ ভাওনাখন সকলো ভিডিঅ'টো চাব পাৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব আৰু লগতে আজি ভাওনা ইমানটো আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'